Hello everyone. Sorry. Welcome back to my channel. This is me Nina. মই নতুন ভিডিও লৈ আপোনালোক সকলোকে আদৰিছোঁ আৰু এই বাৰ্থডে ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আৰু সুস্থকে আছে বুলি আৰু আজি হৈছে 26 নৱেম্বৰ 2025 আৰু আজি হৈছে মোৰ বাৰ্থডে বাৰু যি কি নহওক গম পাইছে চাগে মাতটো শুনি পেলাই মোৰ গা বেয়া জ্বৰ চৰ্দি মাথা বিষ পানী লগা কাহ ধুনীয়া অনুষ্ঠানেৰে মোৰ এই কাৰ্যসূচী চলি আছে বেমাৰৰ কাৰ্যসূচী কিমান ধুনীয়া কাৰ্যসূচী চলে নাজানো কিন্তু মই উদযাপন ধুনীয়াকৈ কৰি আছোঁ গাইজ আৰু বাকী যি কি নহওক বাৰ্থডে বুলি বহুত বিশেষ একো প্লেন নাই কিন্তু ভাবিছোঁ ঘৰতে থাকিম আজি ইউনিভাৰ্চিটি নাযাওঁ আৰু কি কৰোঁ কি নকৰোঁ সকলো আপোনালোকক দেখাই থাকিম একেবাৰে সৰু হ'ব চাগে ব্লগটো বাকী যি কি নহওক সকলো ভালে আছেনে কমেণ্ট কৰি জনাবচোন আৰু বহুত বেছি কুঁৱলী পৰিছে সকলো সাৱধানে থাকিব ঠাণ্ডা পৰিছে কেয়াৰফুলি থাকিব আৰু বাকী আশীৰ্বাদ কৰিব মোক আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায় আৰু মই এয়া উঠিলোঁ বাৰু কিন্তু চাহ খাইছোঁহে চাহ খাই আছোঁ বাকী কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম মোৰ ভইচটো এতিয়া বুজি পাইছে নাই মই নাজানো লাহে লাহে কৈছোঁ সেইটো কাৰণে মই লাহে লাহে মানে ডাঙৰকৈ ক'বই পৰা নাই লাহে লাহে কৈ আছোঁ বাৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেন্তে শেষলৈকে চাব ব্লগটো মানে এজ এ মেমৰি হিচাপে মই ব্লগটো ৰাখি থ'ব বিচাৰিছোঁ আৰু মই প্ৰত্যেকটো বাৰ্থডেতে ৰাখিব ট্ৰাই কৰোঁ মোৰ বাৰ্থডে দিনটো কেনেকৈ চেলিব্ৰেট কৰিছিলোঁ আৰু দেখাই থাকিম তেন্তে ব্লগ আৰু এয়া মই ৰ'দ লৈ আছোঁ আৰু ৰ'দ লৈ দিলে যিহেতু অকণমান ভাল লাগে গতিকে অকণমান ৰ'দ লৈ আছোঁ আৰু আজি ভইচটো মই নেক্সট দিনাখন ভিডিঅ'টো এডিট কৰি আছোঁ মোৰ ভইচটো আৰু বেছি বেয়া শুনিছে চাগে মোৰ গাটো বহুত বেছি বেয়া কৰিলে হেল্ল' এভৰিৱান মই জাষ্ট কাহ চাহ ধুই মেলি আহিলোঁ আৰু ইমান ঠাণ্ডা পৰিছে ন গাইজ আৰু ইগনোৰ মাই ভইচ দেই ৰাইজ মই এতিয়া যাম মন্দিৰলৈ আৰু মা যাব স্কুললৈ আৰু কি ক'ম মই এনে কি পিন্ধি যাওঁ দেখাই আছোঁ আপোনালোকক ৰ'ব এইযোৰ দিছে বাবাই আৰু কি দিছে দেখাম বাৰু আপোনালোকক ভিডিঅ'টো লাষ্টলৈ আপোনালোকক দেখাই আছোঁ দেই ৰাইজ আৰু ভাল লাগিছে ন দেখাম আপোনালোকক ৰ'ব আৰু কি দিছে বাকী আপোনালোকক একেবাৰে ওলাই মেলি লগ পাম চাকি নাই জ্বলোৱা ধূপ জ্বলাই দিলোঁ আৰু ইয়াত তলত দিমগৈ আৰু এই মন্দিৰ ভাগলৈ আমি সদায় যাওঁ মিনছ আমাৰ ঘৰত ভাল অকেজন কিবা থাকিলে আমি সদায় মন্দিৰ ভাগতে চাকি দিওঁ আৰু সেইবাবে আজিও আমি তালৈকে গ'লোঁ বাবা নাযাবা ফাইনেলি মোৰ বাৰ্থডে কেক আহি গ'ল আৰু এইটো ইভিনিঙৰ ক্লিপ হয় আমি বজাৰৰ পৰা আহিলোঁ মেলি বজাৰ বহুত আছিলে কৰিবলৈ সেয়া কৰোঁতে ভিডিঅ' নকৰিলোঁ আৰু মোৰ ফেভৰেট ফ্লেভাৰ ৰেড ভেলভেট বহুত বেছি ভাল পাওঁ মই আৰু থেংক ইউ বাবা থেংক ইউ মা থেংক ইউ পাপদা মোৰ বিশেষ দিনটো আৰু বেছি বিশেষ কৰি দিয়াৰ বাবে আৰু সকলোকে বহুত বেছি ধন্যবাদ যিয়ে মোৰ ইমানখিনি মৰম দি ইউজ কৰিলে আৰু ইমান মৰম দিলে সকলোকে বহুত বহুত ধন্যবাদ থেংক ইউ এগেইন লাভ ইউ অল এইটো ষ্টাইলটা উঠাইছে মোৰো নাপাওঁ মোৰো ইমান ভাল মুঠে ভাল পাওঁ মাক দিলা
হা আগা আৰু এয়া মোৰ গধূলি পৰ্ব নিমখ পানী দি বহি দি আছোঁ আৰু এয়া মায়ে জালুক লং আৰু আদা দি পেলাই মোলে জ্বলা চাহ বনাই আছে আৰু মোৰ জ্বৰ উঠিছে মই এনেকৈ পৰি আছোঁ গাইজ আৰু এতিয়াও মই ভালকৈ ভাল পোৱাই নাই বহুত দেৰিৰ পিছত আকৌ ভিডিঅ'টোৰ মাজলৈ ঘূৰি আহিলোঁ আকৌ ভাবিলোঁ মায়েনো মোক কি দিলে বাবাইনো মোক কি দিলে আচলতে মানে কি চৰি পিঁয়াজি খাইছোঁ গাইজ চৰি গাৰ আহি গৈছে আচলতে গিফ্টটো মেটাৰ নকৰে এফৰ্টখিনি মেটাৰ কৰে আৰু মই হেপ্পী ক্ৰছ মই হেপ্পী যে বাবা আৰু মাৰ নিচিনা এটা ফেমিলি মই পাইছোঁ তাক লৈ মই বহুত বেছি হেপ্পী আৰু বাৰু বেছি কথা নকওঁ দেখাই আছোঁ আপোনালোকক কি দিলে মোক এইটো দিলে বাবাই তাৰপাছতে এই টি চাৰ্টটো দিলে বাবাই এই টি চাৰ্টটোও দিলে বাবাই এই টি চাৰ্টটোও দিলে বাবাই আৰু এই জোৰো দিছিলে বাবাই এযোৰ বাবাই দিয়া আৰু মায়ে মোক কি দিছিলে দেখাই আছোঁ আপোনালোকক ৰ'ব এইযোৰ এই দেখিছে নাই জানো এই ইয়েৰিংযোৰ গ'ল্ডৰ হয় এযোৰ দিলে একচুৱেলি এযোৰ অকল মায়ে নহয় বাবা আৰু মায়ে দুটাই মিলি পেলাই দিছে আৰু সেয়াই আৰু ইগনোৰ মাই হেয়াৰ ষ্টাইল দি ৰাইজ ফণি আছে মানে বাকী সেয়াই আৰু আৰু বাবাই পাৰফিউম এটা দিছিলে ৰ'ব এইটো বেলা ভিটা বাকী সেয়াই আৰু বাকী ভাত চাত খাম গধূলিকৈ চিম্পলকৈ দেখাই থাকিম আপোনালোকক বেছি একো নকৰোঁ দেখাই থাকিম আপোনালোকক চাই থাকিব শেষলৈকে হেল্ল' এভৰিৱান একেবাৰে ভিডিঅ'টোৰ এণ্ডিঙতেই আকৌ আপোনালোকক লগ পালোঁ বাকী ব্লগটো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব একেবাৰে সৰু এটা ব্লগ মই কেৱল মেমৰিৰ বাবে সেই ব্লগটো ৰাখি থৈছোঁ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগত থকা বেল বাটনটো প্ৰেছ কৰি থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে লগে লগে গম পায় তেন্তে পুনৰ এদিন নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় লাভ ইউ